এই প্ৰচণ্ড গৰমত আমাৰ সকলোৰে কমন বস্তুটো হ'ল কি ক'ল্ড ড্ৰিংক আপোনালোকে চাগে নিশ্চয় খায় মইতো সদায় এটাকে মাৰোঁ মাউণ্টেইন ডিউ মোৰ ফেভৰেট হয় কিন্তু এই যে ক'ল্ড ড্ৰিংক যেনে মাউণ্টেইন ডিউ কোকা কোলা পেপচি এইবিলাকৰ বটলৰ পিছত যে লিখা থাকে কণ্টেইনছ কেফিন সেইটো জানেনে আপোনালোকে এই কেফিন বোলা বস্তুটো কি চ' মই নাচিব চহাইল আৰু আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ এই সৰু ইউটিউব চেনেল টেকন' অসমীয়া ব্ৰ আজিৰ ভিডিঅ'টোত মই এইখিনিয়ে ক'ম যে কেফেইননো কি বস্তু আৰু কেফেইনে কেনেকুৱা কাম কৰে ইয়াৰ ইফেক্ট কি চ' বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ যে এতিয়া আমাৰ প্ৰথম প্ৰশ্নটো যে হোৱাট ইজ কেফেইননো কি বস্তু যে কেফেইন হ'ল এটা প্ৰাকৃতিকভাৱে পোৱা দ্ৰব্য যিটো নেকি বিভিন্ন গছত পোৱা যায় যেনে কফি গছ টি চাহ গছ ককাও গছ ইয়াৰ উপৰিও ৬০টাৰো অধিক এনেকুৱা গছ আছে যিবিলাক গছত পোৱা যায় কেফেইন যে এতিয়া প্ৰশ্নটো হ'ল যে কেফেইনৰ কাম কি কেফেইনে কেনেকুৱা ইফেক্ট দিয়ে আমাৰ শৰীৰৰ ওপৰত যে এতিয়া চাওক আপোনালোকে কেফেইন থকা বস্তু এটা কনজিউম কৰিলে যেনেবা মাউণ্টেইন ডিউ কোকা কোলা এইবোৰ বস্তু খালে এইবোৰৰ ভিতৰত থকা কেফেইনটো আপোনাৰ শৰীৰৰ ভিতৰত থকা ব্লাডৰ লগত মিক্স হ'ব ব্লাডে এইবোৰ আপোনাৰ শৰীৰৰ বিভিন্ন অংগলৈ কঢ়িয়াই লৈ যাব আৰু বিভিন্ন অংগলৈ কঢ়িয়াই লৈ যাওঁতে এই কেফেইনটো আপোনালোকৰ ব্ৰেইনতো সোমাই যাব ব্ৰেইনত এটা এনেকুৱা নিউৰন আছে যিটো নিউৰনে নেকি আপোনাৰ শৰীৰক উত্তেজনা প্ৰদান কৰাত সহায় কৰে শৰীৰটোক এক্টিভ ৰাখে যেতিয়া সেই নিউৰনটোৰ ওপৰত এই কেফেইনে এটেক কৰিব বা ক্ৰিয়া কৰিব তেতিয়াই সেই নিউৰনটো আৰু অধিক সক্ৰিয় হৈ পৰিব আৰু আপোনালোকে বডিটো বেছি এক্টিভনেছ সক্ৰিয়তা অনুভৱ কৰিব আপোনাৰ বডিটো যাৰ ফলত কি হ'ব আপুনি এক্সাম আছে যেনিবা ৰাতি আপুনি বহুত পঢ়ি আছে যেনে পঢ়াতে আপোনাৰ টোপনি লাগিছে কেফেইন থকা বস্তু এটা কনজিউম কৰি ল'লে আপোনাৰ শৰীৰটোৰ টোপনিবোৰ ভাঙি যাব যাৰ ফলত আপুনি বহুত আৰামছে পঢ়িব পাৰিব যাৰ ফলত আপোনাৰ এক্সামটো অবভিয়াছলি ভালেই হ'ব এতিয়া প্ৰশ্নটো হ'ল যে কেফেইনৰ কিবা বেয়া দিশো আছে নেকি নিশ্চয় আছে কাৰণ সকলোৱে জানো যে সকলো বস্তুৰে এটা নহয় এটা বেয়া দিশ আছে এক্সেছ অফ এনিথিং ইজ বেড যদি আপোনালোকে কেফেইন বেছি মাত্ৰাত লয় তেতিয়া আপোনাৰ শৰীৰত কিবা বেয়া ইফেক্ট পৰিব পাৰে কেফেইন লোৱাৰ মাত্ৰাটো হ'ল যে এডাল্টৰ কাৰণে 400 মিলিগ্ৰাম পাৰ ডে 400 মিলিগ্ৰাম পাৰ ডে আৰু চিলড্ৰেনৰ কাৰণে 200 মিলিগ্ৰাম পাৰ ডে ইয়াতকৈ বেছি যদি আপোনালোকে কেফেইন কনজিউম কৰে তেতিয়াহ'লে আপোনাৰ সেই যিটো নিউৰন সেই নিউৰনটোক কেফেইনে বেছিকৈ এটেক কৰিব যাৰ ফলত নিউৰনটো আৰু অধিক সক্ৰিয় হৈ পৰিব যাৰ ফলত আপোনাৰ বডিটো আৰু অধিক এক্টিভনেছ ফিল কৰিব যাৰ ফলত আপোনালোকৰ টোপনি কমকৈ হ'ব নিদ্ৰাহীনতাত ভুগিব যাৰ ফলত আপোনাৰ টোপনি কম হ'লে আপোনাৰ মূৰৰ বিষ মূৰৰ কিবা মূৰ ঘূৰাব আৰু বহুতো ডিজিজত ভুগিব পাৰে আপোনালোকে চ' কেফেইন কমকৈ ল'ব যিটো মাত্ৰা এডাল্টৰ কাৰণে 400 মিলিগ্ৰাম আৰু চাইল্ডৰ কাৰণে 200 মিলিগ্ৰাম পাৰ ডে এইখিনি মাত্ৰাতে কেফেইন লোৱা ভাল আমাৰ শৰীৰৰ বাবে চ' আমি এতিয়া চাই লওঁ আমি খোৱা মেইনলি যিবিলাক বস্তুত কেফেইন থাকে এই কেফেইনৰ মাত্ৰাবিলাক চাই লৈছোঁ কোকা কোলা যিটো আপোনাৰ ক'ল্ড ড্ৰিংক মাউণ্টেইন ডিউ এইবিলাকত থাকে কেফেইন থাকে 30 to 40 মিলিগ্ৰাম তাৰপিছত হ'ল গ্ৰীণ টি বা ব্লেক টি যিবিলাক লাল চাহ খায় সেইবিলাকত থাকে 30 to 50 মিলিগ্ৰাম কেফেইন থাকে তাৰপিছত যিটো কফিতো থাকে কেফেইন থাকে কফিত কেফেইনৰ পৰিমাণ থাকে 50 to 100 মিলিগ্ৰাম তাৰপিছত যিটো হায়েষ্ট থাকে সেইটো হ'ল এনাৰ্জি ড্ৰিংক যেনে ৰেড বুল ষ্টিং এনাৰ্জি ড্ৰিংক এইবিলাকত থাকে 40 to 250 মিলিগ্ৰাম বহুত বেছি সেইকাৰণে এনাৰ্জি ড্ৰিংক খালে আমাৰ শৰীৰটো বেছি এক্টিভ হৈ যায় চ' বন্ধুসকল এইখিনি আছিল ক'ব লগা মোৰ কেফেইনৰ ওপৰত আশা কৰিলোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নমস্কাৰ জয় আই অসম